হওক বা কাষত থকা পাত আৰু মণিবেগৰ ওপৰত বিশেষ সতৰ্কতা অৱলম্বন কৰে। আজি আহি গ'লো আমি শিৱসাগৰলৈ আৰু শিৱসাগৰত এইকাৰণে আহিছোঁ যিহেতু শিৱৰাত্ৰি চলি আছে, শিৱৰাত্ৰি মেলা চলি আছে, মহা শিৱৰাত্ৰি মেলা। আৰু আমাৰ শিৱসাগৰবাসী ৰাইজেতো শিৱৰাত্ৰি মেলা দেখিছেই আৰু বহুতে হয়তো এবাৰ যাবলৈ নোৱাৰিলে। চ' মই ভাবিলোঁ ইয়াত আহিলোঁ যেতিয়া নেকি মই আপোনালোককো এই শিৱৰাত্ৰি মেলাৰ অলপ দৃশ্য দেখাওঁ। আৰু যিসকলে শিৱৰাত্ৰি অহা নাই তেওঁলোকে এবাৰ আহক, চাওক নিজেও। আৰু লগতে এইটো জনাম যে আপোনালোকে যদি শিৱৰাত্ৰি মেলালৈ আহে আপুনি এনেকুৱা এটা অনুভৱ কৰিব যে ইয়াতে আপোনাৰ কিমান ভক্তৰ আগমন ঘটে। আমাৰ ইয়াতে অসমৰ বুলি নহয়, অসমৰ বাহিৰৰ পৰা বহুত আহে ইয়াত শিৱৰাত্ৰি মেলা চাবলৈ। আৰু ময়ো দেৰি নকৰোঁ, আপোনালোকক যিমানখিনি পাৰোঁ এই ভিডিঅ'টোত দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টোত আপোনালোকে প্ৰথমবাৰ শেষলৈকে চাই থাকিব। বহুত কিবাকিবি দেখাব নোৱাৰিবও পাৰোঁ, সেইকাৰণে কৈছোঁ শিৱসাগৰলৈ নিজে আহক আৰু শিৱৰাত্ৰি চাই যাব। মই যিমানখিনি পাৰোঁ আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টোত এৰি গুচি নাযাব, অলপ আপুনি গম পাব যে শিৱৰাত্ৰি ইয়াত কেনেকুৱা হয়। ব'লক আৰম্ভ কৰোঁ। হেল্ল' গাইজ, আজি আহি গ'লোঁ আমি শিৱৰাত্ৰি শিৱদৌল চাবলৈ। আপোনালোকক অলপ পৰিৱেশটো দেখাই দিছোঁ শিৱসাগৰ। আৰু আহিলোঁ সন্ধিয়া, দিনত আহিম বুলি ভাবিছিলোঁ, দিনত টাইম নাপালোঁ, ৰাতি আহিলোঁ। আৰু বন্ধুসকল ইয়াতে আজি বন্তি প্ৰজ্বলন হৈছে, আপোনাৰ দৌলৰ ভিতৰত দিয়া নাই, ইয়াতে দিব। মই অলপ পৰিৱেশটো দেখাই দিছোঁ। ইয়াতে সকলোৱে আহিছে আজি শিৱৰাত্ৰি, বন্তি প্ৰজ্বলন কৰিছে। সকলোৰে মনৰ আশাবিলাক যাতে পূৰ হয় আৰু যিবিলাক দুখ চলি আছে সেইবিলাক সব শেষ হ'ব লাগে। বাকী পৰিৱেশটো মই দেখাই আছোঁ আপোনালোকক, শিৱদৌলৰ ভিতৰখিনি। বহুত ভক্ত আহিছে শিৱসাগৰ শিৱদৌললৈ। আৰু যিসকলে এতিয়ালৈকে অহা নাই শিৱসাগৰ শিৱদৌলত শিৱৰাত্ৰি চাবলৈ, এবাৰ আহিব লাগে। মই যিমানখিনি পাৰোঁ দেখাই আছোঁ। আৰু বন্ধুসকল যিসকলে শিৱসাগৰ শিৱদৌলত শিৱৰাত্ৰি চাবলৈ আহিছে, ইয়াত কমেণ্ট কৰি দিব। মোৰ মোৰ কমেণ্ট বক্সত আহি কমেণ্ট কৰি দিব যে শিৱসাগৰ শিৱৰাত্ৰি চালে আৰু কেনে লাগিলে চাই, সেইটো জনাই দিব আপোনালোকে। আৰু লগতে আজি ডাঙৰ কথাটো হ'ল কি, মই ইয়াতে কিবা ভিডিঅ' বনাম বুলি অহা নাছিলোঁ, ইয়াতে মোৰ মাইকটো অনা নহ'ল। ভইচবিলাক আপোনালোকে ক্লিয়াৰলি শুনিব নাপাব। বাকী যিমান পাৰোঁ ওচৰৰ পৰা দেখাইছোঁ শিৱদৌলটো। ধুনীয়াকৈ সজাই দিছে শিৱসাগৰ শিৱদৌলৰ ভিতৰ, যিটো ভিতৰ চৰা। বহুত আহিছে ভক্ত। চাৰিওফালে আপোনাৰ এইফালে মেলা বহিছে, বাহিৰত মেলা, শিৱদৌলৰ বাহিৰত মেলা বহিছে। অলপ মেলা দেখাই দিম মই। মোৰ লগত চাই থাকক, ভিডিঅ'টো দেখা পাব। আৰু কাষতে আছে আপোনাৰ এইটো শিৱসাগৰ পুখুৰীটো। বন্ধুসকল আহি গ'লোঁ মেলাৰ মাজত। ইয়াতে আপোনাৰ ভইচটো নুশুনিবই, অলপ দেখাই যাম, শুনি যাব আৰু বস্তু চাব। ইয়াতে বহুত মানুহ হৈ গৈছে, আপোনাৰ ঠেলা হেঁচা গতিয়া গতি চব হৈ গৈছে। আমি ল'ম বিশেষকৈ ভাঙল আৰু, এতিয়া ভাঙল আৰু বিচাৰি ফুৰিছোঁ, ক'ত পাওঁ। বিচাৰি ফুৰিছোঁ মই, নাইনাক বিচাৰি ফুৰিছোঁ। বহুত ভিৰ যিসকলে আহিছে গম পায় ভিৰ কেনেকুৱা শিৱৰাত্ৰি। আৰু যিসকলে অহা নাই একবাৰ আহি যাব, শিৱৰাত্ৰি ভিৰটো চাই যাবই দেই।
ইয়াতে মানে আপুনি বজাৰ কৰিম বুলি আহিব পাৰে আৰু বিশেষকৈ আহিলে সৰু ল'ৰা ছোৱালী লৈ নানিব আপোনালোকে বহুত প্ৰব্লেম হ'ব কি দেখাম আমাক লাগে ভাঙল আৰু এতিয়া ভাঙল আৰু বিচাৰি ফুৰিছোঁ পোৱা নাই হেল্ল' গাইছ মোৰ ছোৱালীজনীৰ কাৰণে কিবা এটা লওঁ বুলি ভাবিছোঁ কি লওঁ এতিয়া ভাবি পোৱা নাই আহিলোঁ এইবিলাক খেলনাটো নাই 7 মাহ হৈছে এতিয়া এটা লৈ যাওঁ এই জুনুকা এটাকে লৈ যাওঁ আৰু আছে আপোনাৰ গাড়ী আছে এইবিলাকতো চলাব নোৱাৰিব এনেকুৱা বাকী জুনুকা এটা লৈ লওঁ আৰু কি লওঁ আৰু এই ময়ো পাখি এইবোৰ কেইটকা এইবোৰ এইবোৰ কেইটকা জুনুকাবোৰ কেইটকা জুনুকা 30 টকা এতিয়া এটা দিলোঁ এইবোৰ 20 টকা দুটা দিলোঁ 30 টকা আৰু এটা দিওঁ এই অৰিজিনেল নে আমি অৰিজিনেল ময়ো পাখি লৈ ল'লোঁ 30 টকাত দুডাল দিছোঁ ছোৱালীক একচুৱেলি ছোৱালী হয় ছোৱালীক এইবিলাকে দিব পাৰিম খেলনা বস্তু আৰু বাকী ধেনুকা আছে বন্ধুক আছে এইবিলাকো ছোৱালী আপোনাৰ টিকট কৰিব আৰু বেলুন লৈ যাম জেলেপি লৈ যাম শিৱৰাত্ৰি চাবলৈ আহিলে জেলেপি মেইন আৰু আমি যামো এতিয়া বেছি টাইম নকৰোঁ বহুত আহিছে চাৰিওফালে মানুহে আৰু বাকী আৰু দেখাই আছোঁ অলপ লাড়ু লৈ আছোঁ ভাঙৰ লাড়ু শিৱৰাত্ৰি মেইন ভাঙৰ লাড়ু ঠিক আছে দেৰি নকৰোঁ আমিও ভিডিঅ'টো বহুত দীঘল হৈ যাব অলপ ঘূৰোঁ আৰু ভাঙৰ লাড়ু ল'লোঁ কিমান ল'ম দেখাম আপোনালোকে খাই পাইছে নাই জনাই দিব বন্ধুসকল ইয়াত যিমানখিনি বাৰু দেখালোঁ আৰু ইয়াতে যিসকলে ভালকৈ চাম বুলি ভাবিছে শিৱসাগৰ আহি যাব শিৱৰাত্ৰিত একচুৱেলি শিৱসাগৰ এনেই বহুতে আহে কিন্তু শিৱৰাত্ৰি চাবলৈ নাহে শিৱৰাত্ৰি চাবলৈ আহিব ইয়াৰ এবাৰ ফিলিংছটো যিসকলে এবাৰ আহে গম পাব যে শিৱৰাত্ৰি চাই কেনেকুৱা লাগে আৰু আমাৰ শিৱসাগৰত চাগে ইয়াতকৈ ডাঙৰ মেলা একো নবহে ঠিক আছে শিৱৰাত্ৰিটো মেইন মানে কি আৰু শিৱৰাত্ৰিত বহুত মানুহ আহে বহুত বাহিৰৰ পৰা মানুহ আহে যাতে আপুনি বস্তু চাবও পাৰিব কিনিব পাৰিব বাকী বহুত কিবাকিবি দোকান আছে $20 চৰাই এইটো ল'লোঁ দেই 20 টকাত দুটা ল'লোঁ তো 40 টকাত তো গাইজ দেখিছে আমি এতিয়া মেলাৰ পৰা ওলাই গৈছোঁ যদিও মানুহ এতিয়াও কমা নাই এতিয়া ৰাতি আপোনাৰ 10:30 মান হৈ গৈছে চ' মানুহ বহুত এতিয়াও আছে দৌলৰ ভিতৰতো আছে মেলাত আছে আৰু আজি ভইচটো আপোনালোকে ভাল নাপাব মই যিহেতু মাইকটো নানিলোঁ মানে ইয়াতে ভিডিঅ' বনাবলৈ বহুত প্ৰব্লেম হৈ যায় চ' যিমানখিনি বাৰু দেখাই আছোঁ আপোনালোকে চাই যদি কিবা ভাল পায় কমেণ্ট কৰি জনাই দিব যিসকলে আহিলে তেওঁলোকে বিশেষকৈ কমেণ্ট কৰি দিব লাইক কৰি দিব ভিডিঅ'টো আৰু চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই এতিয়াও ছাবস্ক্ৰাইব কৰি দিব বন্ধুসকল আমি পুখুৰীটো পাৰলৈ আহিলোঁ আপোনালোকক দেখাই দিওঁ কিন্তু লাইটিং চাইটিংবিলাক নাই আৰু আন্ধাৰ হৈ আছে চ' অলপ দেখাই দিওঁ বুলি ভাবিলোঁ বন্ধুসকল জাকেট লগাই আহিলোঁ টুপি পিন্ধি আহিলোঁ ইয়াত ইমানেই মানুহ যে ঠেলা হেঁচা গৰম ঠিক আছে তো এতিয়া পিন্ধিটো আহিলোঁ এতিয়া ক'ত নখুলি দিম চব পিন্ধিয়ে আছে আৰু ৰাতি চাবলৈ আহিলে এনেকুৱাই হয় একচুৱেলি ঠেলা হেঁচা একচুৱেলি দিনতো এনেকুৱাই হয় আৰু ৰাতি অলপ মানুহবিলাক বেছি আহে যিহেতু ৰাতি অলপ ফ্ৰী হৈ যায় চ' আমি বাহিৰলৈ যাওঁতে চাগে আৰু আধা ঘণ্টা লাগি যাব গাড়ীৰ ওচৰত পাওঁতে একচুৱেলি বাইক লৈ আহি গ'লোঁ আমি দুটা আহিলোঁ আৰু ৰাস্তা লগৰ আহিছে ইয়াত মানে বিচাৰি পোৱাটো সম্ভৱ নহয় লগত যিসকল আহে কোনোবা যদি হেৰাই যায় তেওঁলোকে ইয়াত বিচাৰি পাবলৈ আপুনি আধা ঘণ্টা এঘণ্টা সময় টাইম লছ কৰিব লাগিব আৰু যদি নতুনকৈ আহিছেতো তেতিয়া বহুত প্ৰব্লেম হৈ যাব
আইচক্ৰীম খাম এতিয়া আমি ঠাণ্ডাত আইচক্ৰীম ঠাণ্ডা গৰম চানা চানা নহয় আইচক্ৰীম দিছে আইচক্ৰীম খাম আইচক্ৰীম ইয়াতে আছে বাৰু চানাটো কিন্তু আল্টিমেট বনাইছে চানা বনাই আছে মিক্স চানা আমি ইয়াত বিচাৰি আছোঁ এতিয়া আইচক্ৰীম কি হ'লা আইচক্ৰীম দিয়ক চুকুৰা খাব চকবা এই ডাইৰেক্ট আইচক্ৰীমটো নাই এইবিলাকহে আছে নেকি মালটো বনাই দিয়াত নাই বনাই দিয়াটো ক'ত পাওঁ বনাই দিয়াত পাম ন চবটো বাৰু নাখাওঁ আইচক্ৰীম বনাই দিয়াটোৱে খাই ভাল লাগে দিয়ক ইয়াকে দিয়ক কেইটকা এইটো ফাইনেলি গাইজ ভাঙৰ লাডুটো পাই গ'লোঁ দাদা ভাঙৰ লাডু কেনেকৈ দিছে অঁ লাডুটো কেনেকৈ দিছে 10 টকাত কেইটা 10 টকাত 5টা পাহৰি যাব 10 টকাত কেইটা অ' দা 10 টকাত কেইটা 5টা দি দিয়কচোন তই খাবি মোক 30 টকামান দিয়ক মোক 20 টকামান দিয়ক 10 টকা 20 টকা আৰু দুটা দিয়ক হ'ব থেংক ইউ ধন্যবাদ 20 টকা ইয়াত 20 নে 30 30 ই এইটো ফাটি থাকিলে আৰু 20 টকা দিয়ক ইয়াকে কাগজ ভালকৈ নোৱাৰি দিয়ক আৰু এইটো 30 টকা দিছে মই 20 টকীয়া লৈ গাইজ মেলাৰ পৰা আহি আপোনাৰ ষ্টেচন চাৰি পাই গ'লোহি এতিয়া আমি ঘৰলৈ যাওঁ আৰু ৰাস্তাতে চাই যাম আৰু ধাবা চাবা কিবা কিবি পাওঁ নেকি আচলতে ভোকো লাগিছে আৰু ঘৰত গৈ এতিয়া ভাতটো আছে বাৰু ঠাণ্ডা হ'ব যে এতিয়া ৰাতি আপোনাৰ আমাৰ 11:30 আৰু 12টা বাজু হৈ আছে চ' আমি বাইকখন মই ইয়াতে থ'লোঁ বাইকখনৰ ওচৰত যাওঁ তাৰপিছত আপোনালোকক বাকী ভিডিঅ'টো আগবঢ়ালোঁ চ' চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু ভাল পালে লাইক কৰি দিব যিসকলে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব অনুগ্ৰহ কৰি বেয়া নাপাব যিহেতু এনেকুৱা ঠাইত আচলতে ভিডিঅ' বনাবলৈ অলপ প্ৰব্লেম হৈ যায় ভিৰটো বেছি হ'লে অলপ প্ৰব্লেম হয় আপোনাৰ কেমেৰা উলিয়াবলৈ প্ৰব্লেম হয় মোবাইল উলিয়াবলৈও প্ৰব্লেম হয় ইয়াতে বহুত চুৰ হয় এইবিলাক মানে মোবাইল চোবাইল চুৰ হয় বহুতৰ পাৰ্চেল চুৰ হয় চ' এইবিলাক কথা গতিকে যিমানে চ' থেংক ইউ সকলোকে আকৌ নেক্সট ভিডিঅ'ত লগ পাম সকলোকে চ' আজিলৈ ইমানে